শেষ বুলিলেতো শেষ নহয়, আকৌ আৰম্ভ হয়, শেষ নহয়। অসমীয়া জাতি থকালৈকে তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ কিছু উক্তি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। মানুহক দুখ দি ঈশ্বৰক সেৱা কৰি লাভ নাই। দোষীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। কথা কমকৈ ক'ব, চুটিকৈ ক'ব, যি ক'ব খাৰাংখাচকৈ ক'ব আৰু কৰিম বুলি ভবা কামটো কৰি দেখুৱাব, কাকো খাতিৰ নকৰিব। ফুল নিচিঙিব, গছে কষ্ট পায়। এনেধৰণৰ বহু কথাৰ লগতে জুবিন দাই প্ৰকৃতিক প্ৰেম কেনেদৰে কৰিব লাগে তাৰ যেন এক সুন্দৰ উদাহৰণ আমাক দি থৈ গ'ল। তেওঁ দেখুৱাই থৈ গ'ল প্ৰকৃতিক আমি প্ৰেম কৰিলে প্ৰকৃতিয়ে আমাক কেনেদৰে মৰম কৰিব পাৰে বা প্ৰকৃতিয়ে আমাক কেনেদৰে চৰাই চিৰিকটিয়ে হওক কেনেদৰে আমাক আদৰি লয় তাৰ যেন এক সুন্দৰ উদাহৰণ আমাৰ জুবিন দা আমাৰ হিয়াৰ আমঠুগৰাকীয়ে আমাৰ মাজত দাঙি থৈ গ'ল। আৰু আজি পুনৰবাৰ আমি জুবিন দাক সুঁৱৰিছোঁ আৰু এনেদৰে আমি আৰম্ভ কৰিব ওলাইছোঁ আমাৰ নতুন যাত্ৰা আৰু এই যাত্ৰাত আপোনালোকৰ মৰম আশীৰ্বাদ আমি বিচাৰিছোঁ। আমাৰ কিবা ভুল হ'লে আপোনালোকে আমাক দেখুৱাই দিব বুলিও আশা থাকিল। ধন্যবাদ, ভালে থাকক সকলো।